बिहु मोसानानै जारिमिनारि गिनिस बुकआव रेकर्ड खालामनाय मोसाखावरिफोरनो फोरमानलाइ आरो मान बान्था राननानै होदों। मख'नो गोनांदि थांनाय 14 एप्रिलाव गुवाहाटीआव बिहु मोसानानै जारिमिनारि गिनिस बुकआव गोदान रेकर्ड खालामनाय मोसाखावरिफोरनो आसाम सरकारनिफ्राय दिनै फोरमान बिलाइजों लोगोसे मान बान्था होनाय जायो। रायजोनि गुबुन गुबुन जिल्लानिफ्राय सा 11,298 मोसाखावरिफ्रा बाहागो लानायाव बे गिनिस बुकआव रेकर्ड खालामनाय हाबाफारियाव बाक्सा जिल्लानिफ्रायबो सा 53 बिहु मोसानायनिफ्रायबो बाहागो लाहैदोंमोन। दिनै बेनिनो मोसाखावरिफोरनो आसाम सरकारा बान्था होनाय बादिनो गांसे फोरमान बिलाइजों लोगोसे नोगोद 25,000 रां मान बान्था होनाय जायो। बाथौगुरि जिल्ला गेलेग्रा फोथारनि गेलेथिलि नब्लाङाव मोनसे हाबाफारिनि गेजेरजों मोसाखावरिफोरनो होनाय जायो। बे बान्था राननाय हाबाफारियावनो केबिनेट मन्त्री उरखावगोरा ब्रह्मआ बाहागो लानानै गथायना होयो। অসমৰ বিহু এইটো লৈ পেলাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড তাৰমানে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ যিখিনি 13 তাৰিখ এপ্ৰিলত কাৰ্যসূচী আয়োজন কৰিছিল, ইয়াতে বাক্সা জিলাৰ পৰা প্ৰায় 53জন বিহুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে প্ৰায় গোটেই অসমৰ পৰা 11,298জন বিহুৱতীসকলে এই বিহু নাচত অংশগ্ৰহণ কৰি পেলাই এনেধৰণৰ প্ৰদৰ্শন কৰিছে যে সিদিনাই গিনিজ বুকে ঘোষণা কৰি কৈছে যে এইটো ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল। একেৰাহে একে সময়তে এটা ঠাইত ইমানবোৰ নাচনীয়ে একগোট হৈ পেলাই এটা জাতীয় সংস্কৃতিৰ লগত জড়িত থকা বিহু নাচক প্ৰদৰ্শন কৰিছে, সিদিনাই বিশ্ব ৰেকৰ্ড গঢ়ি তোলা হ'ল। আৰু পিছদিনা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই বিহু প্ৰদৰ্শনটো তেওঁ উপভোগ কৰিছে, চাই গৈছে আৰু কৈছে যে কোনো পৃথিৱীত আমি এনেধৰণৰ এটা পৰিৱেশ দেখা নাই, এনেকুৱা দৃশ্য দেখা নাই। 26 তাৰিখ জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ঘোষণা কৰিছিল আৰু প্ৰায় 3 মাহৰ ভিতৰত নাচনীসকলক ট্ৰেইনিং দি পেলাই তৈয়াৰ কৰা হৈছিল। তো এতিয়া ইয়াৰে মাননি হিচাপে আৰু চাৰ্টিফিকেট হিচাপে 25,000 টকাকৈ দিয়া হৈছে আৰু তাত অংশগ্ৰহণ কৰাৰ কাৰণে এটা চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। চাৰ্টিফিকেটটো হ'ল যে লাইফ টাইম এচিভমেণ্টৰ এটা চিন। পইচাটো ডাঙৰ কথা নহয়। মই বিহুৱতীসকলক এটা আহ্বান জনাইছোঁ, আজি 25,000 টকাটো এটা মহৎ উদ্দেশ্যৰ কাৰণে খৰচ কৰক। যিকোনো এটা মহৎ উদ্দেশ্য, সমাজৰ কাৰণে হওক বা ব্যক্তিগত কেৰিয়াৰ গঢ়ি তোলাৰ ক্ষেত্ৰতে হওক বা মা দেউতাকৰ কাৰণে হওক বা পৰিয়ালৰ কাৰণে হওক। কিন্তু চাৰ্টিফিকেট থাকি গ'ল জীৱনত, এই চাৰ্টিফিকেটটো লৈ পেলাই সদায় ক'ব পাৰিব যে মই এনেকুৱা এটা ক্ষণত অসমবাসীৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছিলোঁ যে যাৰ দ্বাৰাদি বিহুৱে গোটেই বিশ্বত প্ৰচাৰ হৈছে আৰু এটা ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম হৈছে। তো আজি ইয়াৰে এটা কাৰ্যসূচী আছিল আৰু কালিলৈকে চলিব। আজি মই বাক্সাত ৰাতিপুৱাৰ ভাগত ইয়াত আহিছোঁ আৰু আবেলি আকৌ চিৰাঙত মই যাম এনেকুৱা প্ৰগ্ৰামৰ কাৰণে, আৰু কাইলৈ কোকৰাঝাৰ জিলাত। তো বহুত ভাল লাগিছে। আৰু যিসকল বিহুৱতীসকলে আজি চাৰ্টিফিকেট পায়, তেওঁলোকৰ নাম অলৰেডি এই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো ৰেকৰ্ডেড হৈ গ'ল। ভৱিষ্যত অসম চৰকাৰে যেতিয়াই প্ৰয়োজন বোধ কৰে তেওঁলোকক মাতিব বিচাৰে, বিভিন্ন কামত তেওঁলোকক এংগেজ কৰিব বিচাৰিছে। আৰু তেওঁলোকক বিচাৰিছে চৰকাৰে যে বিহু নাচ সেইটো যাতে জীৱনত পাহৰি নাযায় আৰু প্ৰেক্টিছ কৰিয়ে থাকে, যেতিয়াই প্ৰয়োজন এইটো প্ৰদৰ্শন কৰিব পৰাকৈ। সেইখিনি আহ্বান মোৰ তৰফৰ পৰা থাকে। 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिसन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं।
जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519959 आव थोंजों सुला लानो हागोन।